নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বৰ্তমান আছে নিউজ লেবৰ ভোগালীৰ প্ৰস্তুতি এটা অনুষ্ঠান নিপ কুমাৰ বৰুৱাদাৰ তত্বাৱধানত এটি অনুষ্ঠান আমাৰ মংগলদৈ টেলিপাৰ্ট কৰিছে। তো আমি তালৈ গৈ আছোঁ আৰু নিপদা আমাৰ ঘৰলৈকে আহিব আজি। তো নিপদাক মই আদৰিবলৈ মংগলদৈলৈকে গৈ আছোঁ, আহক। ঘৰৰ পৰা ওলাই গৈ আছোঁ আমি তালৈকে, তো দেখাই আছোঁ ভিডিঅ'। আমি ৰখি আছোঁ নিপদালৈকে। নিপদা আহি আছে বৰ্তমান আৰু আমি গৈ আছোঁ। তো নিপদা ঘৰলৈকে আহিল। ঘৰত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, তেখেতৰ লগত কথাত ব্যস্ত থাকিলোঁ। ঘৰৰ মাহঁতৰ লগত চিনাকি কৰি দিলোঁ নিপদা। জাষ্ট নিপদাই মাত্ৰ গ'ল আমাৰ ঘৰৰ পৰা। এতিয়া আমিও যাম লাহে লাহে, সময়টো বহুত কম হৈছে। তো যিজন আহি ঘৰখন চালে, চাহ একাপ খালে আৰু গুচি গ'ল। তো তাৰে ভিডিঅ' মই কৰিব নহ'ল, তাতে গৈ ভিডিঅ' কৰি আছোঁ। এতিয়া বৰ ধুনীয়া হৈছে, খুব ভাল লাগিছে টেঙাবাৰী ৰাইজৰ লগ পাই। যিহেতু মোৰ ঘৰ ইয়াতেই, মংগলদৈতে ঘৰ। বিজানুৰ লগতে সমূহ বিষয়বিলাক মংগলদৈ সংঘৰসমূহ বিষয়বিলাক বহুত আশা কৰোঁ একেলগে সহযোগ কৰিব আমাৰ লগত। ধন্যবাদ। মই তাৰ সংঘৰ মাইক্ৰফোন দিছোঁ।
ধন্যবাদ। এটা মনিটৰৰ মানে এক্সটেনশ্যনটো কৰে। মংগলদৈ 2030 চনত এটা হাত চাপৰি দিব লাগে যদি আমাৰতো কোনো চিনি পোৱা নাছিলে মংগলদৈ হা তেখেতসকলে